নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসমৰ নতুন এটা ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেতিয়াবা বাৰু নিজৰ কামত বিফল হৈছে নেকি? যদি বিফল হৈছে তেন্তে দুখ নকৰিব। শাস্ত্ৰৰ এই তিনিটা কাহিনী শুনাৰ পাছত আপোনালোকৰ মনৰ দুখ নিশ্চয় দূৰ হ'ব আৰু কৰ্মত আগুৱাই যাব পাৰিব। আহকচোন শাস্ত্ৰৰ এই তিনিটা কাহিনীনো কি এবাৰ ভিডিঅ'ৰ মাধ্যমেৰে জানো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জীৱনত সফল হ'বলৈ কোনেনো নিবিচাৰে, কিন্তু এই সফলতা লাভ কৰা বাটত হেঙাৰ হৈ থিয় দিয়ে আত্মবিশ্বাসৰ অভাৱে ভয়ে। তেন্তে জীৱনত সফলতা লাভ কৰিব কেনেকৈ? যদি লক্ষ্য কঠিন হয় তেন্তে ইয়াত বিফল হোৱাৰ সম্ভাৱনা থাকে, কিন্তু বিফলতাৰ ভয় যেতিয়া আমাৰ মন মগজুলৈ আহিবলৈ ধৰে তেন্তে অসম্ভৱ কামটো যেন অসম্ভৱ লাগিবলৈ আৰম্ভ কৰে। সেয়ে বিফলতাৰ এই ভয় দূৰ কৰিবলৈ আজি আমি শাস্ত্ৰৰ কিছুমান কাহিনীৰ পৰা শিক্ষা লওঁ আহকচোন, যি আপোনাক জীৱনত আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব পাৰে। তেন্তে পলম নকৰি শাস্ত্ৰৰ এনে তিনিটা কাহিনীৰ বিষয়ে জানো আহকচোন। শ্ৰীমদ ভাগৱত গীতাত মহাভাৰত যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে অৰ্জুন বিভ্ৰান্তিত পৰিছিল। কোনটো শুদ্ধ ভুল কোনটো বুজিব পৰা নাছিল। সেই সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে কোনো কাৰণতে আমি ভ্ৰমত আবদ্ধ হৈ পৰিব নোৱাৰোঁ। যদি আমি ভ্ৰমত আবদ্ধ হৈ পৰোঁ তেন্তে সফলতা লাভ কৰাটো অসম্ভৱ। অৰ্জুনৰ বিভ্ৰান্তি দূৰ কৰিবলৈ শ্ৰীকৃষ্ণই গীতাৰ প্ৰচাৰ কৰিলে। শ্ৰীকৃষ্ণৰ কথা শুনি অৰ্জুনৰ সকলো ভ্ৰম দূৰ হ'ল আৰু তাৰ পিছত তেওঁ যুদ্ধৰ বাবে সাজু হ'ল। সেয়েহে যদি আমি সফল হ'ব বিচাৰোঁ তেন্তে প্ৰথমে আমাৰ সকলো ভ্ৰম আঁতৰাব লাগিব। ভ্ৰমৰ সৈতে কাম কৰিলে কেতিয়াও সফল হ'ব নোৱাৰি। ৰামায়ণত হনুমান, অংগদ, জাম্বুৱান আৰু বানৰ সৈন্যই গম পালে যে দেৱী সীতা সাগৰৰ সিপাৰে ৰাৱণৰ লংকাত আছে। এই কথাৰ সত্যতা জানিবলৈ কোনোবাই লংকালৈ যাব লগা হৈছিল। সেই সময়ত অংগদে কৈছিল যে মই সাগৰ পাৰ হৈ লংকালৈ যাব পাৰিম, কিন্তু উভতি আহিম নে নাই তাত মোৰ সন্দেহ আছে। ইয়াত অংগদে আত্মবিশ্বাসৰ অভাৱ দেখুৱাই লংকালৈ যাবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত জাম্বুৱানে হনুমানক তেওঁৰ শক্তিৰ কথা সোঁৱৰাই দি লংকালৈ যাবলৈ অনুপ্ৰাণিত কৰে। জাম্বুৱানৰ কথা শুনি হনুমান আত্মবিশ্বাসেৰে ভৰি পৰিল আৰু লংকালৈ যাবলৈ সাজু হ'ল। পিছলৈ হনুমানজীয়ে নিজৰ আত্মবিশ্বাসেৰে এই কঠিন কামটো সম্পন্ন কৰিলে। যদি যিকোনো কাম আৰম্ভ কৰাৰ পূৰ্বে আপোনাৰ আত্মবিশ্বাস দুৰ্বল হয় তেন্তে সফলতা আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'বলৈ নিদিব, নিজৰ ওপৰত বিশ্বাস ৰাখক। মহাভাৰতত উল্লেখ কৰা অনুসৰি যুধিষ্ঠিৰৰ জুৱা খেলাৰ বেয়া অভ্যাস আছিল। এই অভ্যাসৰ বাবেই যুধিষ্ঠিৰে দুৰ্যোধন আৰু শকুনিৰ হাতত সকলো হেৰুৱাইছিল, আনকি ভাই আৰু দ্ৰৌপদীকো বাজিত পেলাইছিল আৰু তেওঁলোকক হেৰুৱাইছিল। যুধিষ্ঠিৰে তেওঁৰ ব্যৰ্থতা মানি লৈ তাৰ পৰা শিকি আগবাঢ়ি গ'ল। এই সকলোবোৰৰ পিছত যুধিষ্ঠিৰে ধৈৰ্য আৰু ধৰ্ম হেৰুৱাব পৰা নাছিল। বিফলতাৰ পৰা শিকি অহাৰ বাবে তেওঁ ভৱিষ্যতে সকলো কঠিন সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু শ্ৰীকৃষ্ণ আৰু তেওঁৰ ভাতৃসকলৰ সহায়ত যুদ্ধত কৌৰৱক পৰাস্ত কৰিছিল। সেয়ে মনত ৰাখিব যে যদি আপুনি জীৱনত কেতিয়াবা বিফল হয় তেন্তে আপুনি নিৰাশ নহ'ব। বিফলতাৰ পৰা শিকি আগবাঢ়ক। কোনো পৰিস্থিতিত ধৈৰ্য আৰু ধৰ্ম পৰিত্যাগ কৰা উচিত নহয়, তেতিয়াহে সফলতা লাভ কৰিব পাৰিব।